আপোনালোকে দেখিছে এইখন এখন শৰাই এইখন এখন শৰাই আৰু এই শৰাইখন সাধাৰণতে কাৰোবাক সন্মান যাচিবৰ কাৰণে সম্বৰ্ধনা যাচিবৰ কাৰণে এই শৰাইখন অৰ্পণ কৰা হয় দিয়া হয় আৰু কাৰোবাক গিফ্ট হিচাপে উপহাৰ হিচাপে এই শৰাইখন দিয়া হয় আৰু এইখনত আমাৰ অসমীয়াৰ স্বাভিমানটো লুকাই থাকে কিন্তু এই শৰাইখন যিসমূহ বেপাৰীয়ে যিসমূহ দোকানীয়ে এই শৰাইখন বিক্ৰী কৰে তেখেতসকলে এই শৰাইখন ওজনৰ ভিত্তিত ওজন কৰি কিনে এই শৰাইখন বিক্ৰী কৰা হয় যে ইমান কিলো আছে আৰু কিলো হিচাপত এই শৰাইখন বিক্ৰী কৰা হয় খুব সুন্দৰ আটক ধুনীয়াকৈ এই শৰাইখন বনাইছে কিন্তু এটা মই আপোনালোকক আচৰিত বস্তু দেখুৱাম এই শৰাইখন ওজন কেনেকৈ হয় আৰু ওজন কেনেকৈ মই শৰাইখন প্ৰথমে মাটিত ৰাখি থৈছোঁ এই শৰাইখন প্ৰথমতে মই মাটিত ৰাখিছোঁ এইখন শৰাই এই শৰাইখন প্ৰথমতে মই মাটিত ৰাখিছোঁ আৰু মাটিত ৰাখি আপোনালোক গোটেইখন শৰাই মই আপোনালোক দেখুৱাই লৈছোঁ আৰু শৰাই কেনেকৈ দোকানীয়ে বিক্ৰী কৰে মই আপোনালোকক দেখুৱাইছোঁ কি ভিত্তিত তেখেতসকলে কেনেকৈ ওজন কৰে এই শৰাইখন আৰু যিসকলে বনাইছে এই অকণমান বেইমানি কৰি এই শৰাইখন বনাইছে কিন্তু আটক ধুনীয়াকৈ এই শৰাইখন তেখেতসকলে বনাইছে আৰু বনাই বিক্ৰী কৰিছে কিন্তু আপোনালোক দেখুৱাম খুব সুন্দৰ আটক ধুনীয়াকৈ বনাইছে এয়া চাওক কিমান সুন্দৰকৈ বনাইছে এয়া সুন্দৰকৈ বনাইছে আৰু এইখন যদি মই এতিয়া দাঙি চাওঁ মানে ওজন আছে প্ৰায় যথেষ্টখিনি এই শৰাইখনৰ ওজন আছে কিন্তু এই ওজন কেনেকৈ কৰিছে কেনেকৈ হৈছে এতিয়া আপোনালোকক মই আচল কাহিনীটো দেখুৱাই আছোঁ ওজনটো মই আপোনালোকক দেখুৱাম ওজন ক'ত হৈ আছে এই শৰাইখনৰ ওজনটো এই শৰাইখন মই ইয়াত ৰাখিছোঁ এই শৰাইখন মই ইয়াত ৰাখিছোঁ এই ওপৰৰ এইটো টুপিটো ইয়াত মই ৰাখি দিছোঁ ওপৰৰ ভাগটো মই ইয়াত ৰাখিছোঁ আৰু এইখিনি তলৰ ভাগটো খুব সুন্দৰ কিন্তু ইয়াত ওজনটো ইয়াত আছে এইখনত এটা সাংঘাতিক ওজন আছে আৰু ওজনটো কেনেকৈ বঢ়াইছে তেখেতসকলে মই আপোনালোকক দেখুৱাইছোঁ ওজনটো ক'ত দিছে তেখেতসকলে এই শৰাইখনৰ ভিতৰত মাটি সোমাই দিছে মই আপোনালোকক মাটি দেখুৱাই আছোঁ মাটি এইখন শৰাই এই শৰাইখনৰ এই তল ভাগটো এইটো এই শৰাইখনৰ এইটো তল ভাগ এইটো ওপৰৰ ভাগ এতিয়া এই শৰাইখনৰ ওজনটো আপোনালোকে ক'ত লুকাইছে চাব শৰাইখনৰ ওজনটো ইয়াত সোমাইছে এইবিলাক দেখিছে এইবিলাক চাওক এই শৰাইখনত এইবিলাক দিছে এইবিলাক মাটি আৰু মাটি দি শৰাইখনত এইখন শৰাইখন এনেকৈ জাপি থৈ দিয়া আছে এইখন মাটি দি শৰাইখন দিয়াৰ লগে লগে শৰাইখনটো ওজন বহুত হৈ গৈছে 5 কেজি বুলি লিখা আছে শৰাইখন ওজন হৈ গৈছে আৰু এই মাটিবোৰ আপোনাক দেখুৱাইছোঁ এয়া নদীৰ এয়া পলসুৱা মাটি হয় এইবিলাক পলসুৱা মাটি এইবিলাক চাওক আৰু এনেকৈ বিক্ৰী কৰি আছে দুষ্ট চক্ৰসকলে এনেকৈ এই শৰাইসমূহ দোকানত বিক্ৰী কৰি আছে আৰু আমি বুৰ্বক হৈ কিনে আমি কিনি আছোঁ কিন্তু তেখেতসকলে এই শৰাইবোৰৰ ভিতৰত এনেকৈ এই মাটিসমূহ এনেকৈ ভৰাই দিছে চাওক কিমান মাটি এই মাটিসমূহ এনেকৈ ভৰাই দিছে এনেকৈ ভৰাই দি এইখন এনেকৈ মাৰি দিছে এইখন ওলোটা কৰি দিছে মই ওলোটা কৰি দিম আৰু এইখন শৰাইখন এনেকৈ ওলোটা দিছে দি ওপৰত এনেকৈ ৰাখি জ্বালাই কৰি দিছে পিন মাৰি দিছে আৰু গজাল মাৰি দিছে দি এইখন এনেকৈ বিক্ৰী কৰিছে মানে ওজন হিচাপত বিক্ৰী কৰিছে কিন্তু মাটি কিমান দিছে আপোনালোকে চিন্তা কৰক গতিকে এয়াই আমাৰ স্বাভিমান এয়াই আমাৰ অসমীয়াৰ স্বাভিমান মাটি চাটি মিছ কৰি হ'লেও আমি শৰাই বিক্ৰী কৰি আছোঁ ইজনে সিজনক শ্ৰদ্ধা কৰি আছোঁ মৰম কৰি আছোঁ সন্মান যাচি আছোঁ ইয়াত আমাৰ স্বাভিমান লুকাইছে য'ত মাটি অসমীয়াৰ স্বাভিমানত মাটি মিছ কৰি দিছে গতিকে আমি মাটিৰ মানুহ যেতিয়া অসমৰ কেঁচা মাটিৰ গোন্ধটো চাগে এই শৰাইখনত লুকাই দিছে আৰু এয়া এনেকৈ বিক্ৰী কৰিছে এই শৰাইখনত আৰু মাটিখিনি মই এতিয়াও ৰাখি থৈছোঁ মাটিখিনি আপোনালোকে চাব বিচাৰে যদি মাটিখিনি মই আপোনালোকক আকৌ পুনৰবাৰ দেখুৱাইছোঁ এইসমূহ মাটি এয়া মাটি শৰাইৰ ভিতৰত মাটি
মাটি দি ওজন কৰি দিছে মুঠতে আৰু কিবা এটা টেকনিক লগাইছে গতিকে এখন নাটক বন্ধ কৰোঁ এতিয়া গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে কিনিবলৈ যাওঁতে কিছু সাৱধান হ'ব নহ'লে আপোনালোকে কিছুমান ঠগ প্ৰবঞ্চকৰ হাতত আপোনালোকে নিজকে বুৰ্বক হ'ব লগা হ'ব পাৰে গতিকে ভৱিষ্যতলৈকে এনেকুৱা বস্তুবোৰ কিনিবলৈ যাওঁতে আপোনালোকে প্ৰকৃততে সাৱধান হৈ কিনিব কাৰণ কিয়নো তেওঁলোকে এইখন শৰাইৰ দৰে হয়তো মাটি ভিতৰত সোমাই ৰাখিব পাৰে মাটি ভৰাই ৰাখিব পাৰে গতিকে যিসকলে এনেকুৱা ধৰণৰ বস্তুবোৰ প্ৰস্তুত কৰি আছে তেখেতসকলক তদন্ত কৰি উচিত শাস্তি দিলে চাগে বেয়া নহ'ব কথাটো এই শৰাইখনক লৈ কিনে মই ভিডিঅ'টো বনালোঁ য'ত আচলতে প্ৰকৃত সত্যবোৰ লুকাই থাকে আপোনালোকে গম নাপায় আৰু এই শৰাইখনৰ জৰিয়তে মই আপোনালোকক প্ৰমাণ কৰি দেখুৱালোঁ